গাইজ কি খবৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু বতৰ দিছে বৰষুণ দিছে সেইবাবে মই কিচেনত আহিলোঁ। গধূলি খানাটোৰ বাবে ৰেডি হৈছোঁ আৰু বনাওঁ অকণমান মাংস ব্ৰইলাৰ ইমানখিনি বনাবৰ বাবে মই অকণমান ব্ৰইলাৰৰ পানীখিনি গৰম কৰি উলিয়াই লৈছোঁ, এনেকৈ শুকান কৰি লৈছোঁ। তাৰপিছতে এতিয়া মই পিঁয়াজ দি এইখিনি মই আলু পিঁয়াজ দি ভাজিম। বনাবৰ বাবে মই এয়া অকণমান জলকীয়া আদা নহৰু পেষ্ট কৰি লৈছোঁ আৰু লগতে পিঁয়াজ এটা লৈ লৈছোঁ আৰু কেঁচা জলকীয়া এনেই 2-3টামান লৈ লৈছোঁ। আৰু এইখিনি আলু মই এনেকৈ আজি বেলেগ এটা ষ্টাইলত বনাম বুলি ভাবিছোঁ। আৰু এইখিনি চব লিভাৰখিনি ইমান ধুনীয়া হৈ গৈছে আৰু অলপমান আজি জালুক দি মাংস অলপ বনাইছোঁ আৰু আপোনালোককো ভাবিছোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আৰু এইকেইদিন কণ্টিনিউ বৰষুণ দি আছে আৰু ভিডিঅ' দিব পৰা নাই, ভাবিলোঁ আজি ব্লগ এটা ষ্টাৰ্ট কৰোঁ বুলি। সেইবাবে মাংস অলপ আনি মানে জালুক দি অলপ জোল বনাইছোঁ আৰু খাম বুলি ভাবিছোঁ। আৰু বৰষুণ যিহেতু কণ্টিনিউ দি আছে মানুহৰ মন চনবোৰ ভাল নহয়, সেইবাবে জালুক দি অকণমান খাম বুলি ভাবিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকিব। মোৰ মাংস জোলখিনি হৈ গ'ল অলৰেডি। এতিয়া মই কেৰাহীখনতে পিঁয়াজ দিছোঁ আৰু পিঁয়াজখিনি ৰঙচুৱা হ'লেকৈ আৰু তাতে দি দিম মই এতিয়া আদা নহৰু পেষ্ট কৰি থোৱা আৰু শুকান জলকীয়া। আৰু এতিয়া ইয়াতে বনাম মই ব্ৰইলাৰ লিভাৰখিনি। আৰু ব্ৰইলাৰ লিভাৰখিনিটো মই কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ আৰু আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকিব। আৰু যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। হ'ব এতিয়া ব্ৰইলাৰ লিভাৰখিনি। মাংস মানে লিভাৰ হয়